আহিনৰ ফৰিং ফুটা জোনাক। কথা মণিকা দেৱী। কণ্ঠ নীলাক্ষী শইকীয়া। আজি আহিনৰ ফৰিং ফুটা জোনাক। তোমাৰ ল'ৰাই আজি তাৰ জীৱনৰ 15টি বসন্ত পাৰ কৰিলে। উখয় পাখয় বৰণে চেহেৰাই হাইলাখ তোমাৰ সৰুৰ ফটোখন। তোমাৰ মনত আছেনে সি পৃথিৱীলৈ অহাৰ আগৰ কথাবোৰ? তুমি যে মোৰ কোচত মূৰ থৈ কৈছিলা যদি আমাৰ ল'ৰা হয় তাৰ নাম তুমি নিষাদ, ৰিয়ান ইত্যাদি ইত্যাদি কিমান যে নামৰ লিষ্ট দিছিলা। আৰু সি যেতিয়া 10 বছৰীয়া হৈছিল তেতিয়া তুমি তাৰ মুখৰ ফালে প্ৰায়ে তধা লাগি চাই মোক কোৱা কথাখিনিয়ে আজিও মোৰ বুকুত হনা খোচা কৰে জানা। তোমাৰ ল'ৰা কিন্তু বহুত ধুনীয়া হ'ব। ইয়াক আমি অভিনয় শিকাম। আৰু যে কত কি কল্পনা কৰিছিলা সঁচাকৈ জানা সি এতিয়া তোমাৰ নিচিনাই ধুনীয়াটো হৈ উঠিছে। পাৰ্থক্য কি জানা তাৰ আৰু তোমাৰ মাজত? তুমি যে মোক এসাগৰ দুখত ডুবাই গুচি গ'লা আৰু সি তাৰ পৰা মোক উঠাই আনিলে। মোৰ চকু পানীবোৰ সি একেবাৰেই সহ্য নকৰে। মোক হেনো চকুৰ পানীৰ বিনিময়ত পৃথিৱীৰ সকলোবোৰ সুখ দিব। মোৰ অসুখ হ'লে সি বহুত ভয় খায়। ভাবে চাগে তোমাৰ দৰে যদি ময়ো তাক এৰি গুচি যাওঁ। সেইবাবে চাগে প্ৰতিটো মুহূৰ্ততে সি মোৰ গাৰ ছাঁটো হৈ থাকে। ফুটবল তাৰ বৰ প্ৰিয় জানা। সি হেনো এদিন ৰনাল্ডোৰ দৰে হ'ব আৰু মোক হেনো সি দেশে বিদেশে ঘূৰাই লৈ ফুৰাব। কত কি যে সপোন তাৰ মোক লৈ। চাইকেল এখন কিনি দিছোঁ। এতিয়া সি মোক ঘৰৰ সকলো বজাৰ কৰি দিয়ে। মোক জানা ক'তো ওলাবই নিদিয়ে। কম বয়সতে সি সকলো দায়িত্ব মোৰ পাতি ল'ব পৰা হৈছে। তুমি নাই ভাবি চাগে। তুমি য'তেই আছা পাৰা যদি তাক অকণমান আশীৰ্বাদ দিবা। সি যাতে তুমি ভবাৰ দৰে সুন্দৰ সুঠাম ডেকাটি হৈ উঠে। আৰু পাৰা যদি অলপ মোকো দিবা দুখবোৰ লুকুৱাই হাঁহি থাকিবলৈ। নহ'লে সি বৰ কষ্ট পায়।